বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত আছো। তো বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰায় সন্মুখীন হৈ থকা এটা সমস্যা হৈছে মূৰৰ বিষৰ সমস্যা। যেহেতু এতিয়া গৰম দিন আৰু গৰম দিনৰ মূৰৰ বিষৰ সমস্যাই বেছিকৈ দেখা দিয়ে, তো আপোনালোকে কেনেদৰে ঘৰত পোৱা কিছুমান বস্তুৰ সহায়েৰে মূৰৰ বিষ নাইকিয়া কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক আজি কেইটামান টিপছ দিম। তো ফ্ৰেণ্ডসকল দেৰি নকৰো, ষ্টাৰ্ট কৰিছো মোৰ আজিৰ ভিডিঅ'। তো ফ্ৰেণ্ডসকল ফাৰ্ষ্টতে মই ক'ব খুজিছো আপোনালোকে গৰম পানী মানে ইমান গৰমো হ'ব নালাগে ইমান ঠাণ্ডাও হ'ব নালাগে, অলপ কুহুমীয়া গৰম পানী ল'ব, তাত নেমু ৰস অকমান আৰু যদি অকমান নিমখ দি দিয়ে আৰু সেই পানী খাই পেলাই আপোনালোকে কিছু সময়ৰ ভিতৰতে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনালোকে যদি নহৰু ৰস দুটোপাল নাকত দিয়ে তেতিয়াহ'লেও অতি সোনকালে মূৰৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে কেঁচা নহৰু খাব। আপোনালোকে যদি কুহুমীয়া গৰম পানীৰ লগত যদি আদাৰ ৰস অলপ খায় তেতিয়াহ'লে অতি সোনকালে মূৰৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। আমিতো ৰঙা চাহ খাওঁৱে ন, সেই ৰঙা চাহত যদি আপোনালোকে অকমান আদা দি লয় তেতিয়াও অতি সোনকালে মূৰৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে যিসমূহ ঠাণ্ডা তেল, সেই ঠাণ্ডা তেলসমূহে যদি আপোনালোকে মূৰত মালিচ কৰে তেতিয়াও মূৰৰ বিষৰ সমস্যাৰ পৰা অতি সোনকালে হাত সাৰিব পাৰিব। যেনে ধৰক আপোনালোকে বনফুল তেল, নৱৰত্ন তেল, এই তেলসমূহেদি মালিচ কৰিলে অতি সোনকালে মূৰৰ বিষ ভাল হয়। ফ্ৰেণ্ডসকল এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন আপডেটসমূহ পাই থাকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পিছত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।